দেৱালীৰ পূৰ্বে ডাঙৰ সংযোগ, ভাগ্যৰ দুৱাৰ খোল খাব এই তিনিটা ৰাশিৰ। নমস্কাৰ বন্ধুসকল, ধীৰাজ ভৰালী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকক ঈশ্বৰে কুশলে ৰাখিছে, ভালে ৰাখিছে। দেৱালীৰ পূৰ্বে ডাঙৰ সংযোগ, ভাগ্যৰ দুৱাৰ খোল খাব এই তিনিটা ৰাশি। হিন্দু ধৰ্মত গ্ৰহ নক্ষত্ৰৰ স্থান পৰিৱৰ্তনৰ বিশেষত্ব মহত্ব আছে। যেতিয়া কোনো গ্ৰহই স্থান সলনি কৰে তেতিয়া ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। দেৱালীৰ সময়ছোৱাও কিছু ৰাশিৰ বাবে খুব ভাল বুলি ধৰা হৈছে। জ্যোতিষ শাস্ত্ৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ মহত্ব আছে। ইয়াৰ মাজতে অক্টোবৰত এক ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে, যিয়ে কিছুমান ৰাশিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি শুক্ৰ গ্ৰহই 10 অক্টোবৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব, যাৰ গুৰু বুধ। শুক্ৰ আৰু বুধৰ সংযোগে কিছুমান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব। শুক্ৰক ধন সমৃদ্ধি আৰু সুখৰ গ্ৰহ বুলি গণ্য কৰা হয়। গতিকে কিছুমান ৰাশিৰ লোকৰ ধন সুখ সমৃদ্ধি বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰি জ্যোতিষশাস্ত্ৰত শুক্ৰক বস্তুগত সুখ, বৈবাহিক জীৱন আৰু শিল্পৰ কাৰক হিচাপে গণ্য কৰা হয়। একে সময়তে বুধ গ্ৰহক বুদ্ধিমত্তা, ব্যৱসায় আৰু যোগাযোগৰ কাৰক হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত এই দুটা গ্ৰহৰ একত্ৰিত হোৱাটো কিছুমান ৰাশিৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। কিছুমান ৰাশিৰ ভাগ্য উদয় হ'ব। সেই ভাগ্যৱান ৰাশিবোৰ জনাৰ আগতে বন্ধুসকল, চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ভিডিঅ' ভৱিষ্যতে পাবলৈ নটিফিকেশ্যন বেল আইকনটো টিপি দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পায়। এতিয়া জানো আহক কি হ'ব পাৰে আপোনালোকৰ লগত। শুক্ৰ আৰু বুধ একত্ৰিত হোৱাটো বুধ ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধৰা হৈছে। ইয়াৰ ফলত ৰাশিৰ লোকৰ আয়ৰ পথ মুকলি হ'ব আৰু আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। যদি দীৰ্ঘদিন ধৰি কোনো কামত বাধা আহি আছে, সেই বাধা দূৰ হ'ব। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ভাল। ব্যৱসায়ীসকলে নিজৰ কামত যথেষ্ট সফলতা লাভ কৰিব। এই সময়ছোৱাত এই ৰাশিৰ লোকে কঠোৰ পৰিশ্ৰমৰ সহায়ত ধন আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শুক্ৰৰ প্ৰভাৱত হঠাতে হাতলৈ ধন আহিব। কাৰোবাৰ পৰা পাবলগীয়া ধন লাভ কৰিব। আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ'ব। আপোনালোকৰ কামৰ প্ৰশংসা লাভ কৰিব। সমাজত সন্মান বাঢ়িব। ভাগ্য দুৱাৰ খোল খাব। চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে ডাঙৰ সফলতা লাভ কৰিব। পদোন্নতিৰ সম্ভাৱনা আছে। কাম আৰম্ভ কৰাৰ বাবে ভাল সময়। পৰিয়ালত সুখ আহিব। দাম্পত্যসকলৰ বাবে অতি শুভ দিন। বন্ধুসকল, আপোনালোকলৈ ভিডিঅ'টো সংগ্ৰহ কৰি আগবঢ়ালোঁ এইসকল ৰাশিৰ বাবে। এতিয়া জানো আহক সেই ৰাশিকেইটা কি। প্ৰথম ৰাশিটো হ'ল বৃশ্চিক ৰাশি, দ্বিতীয়তে হ'ল সিংহ ৰাশি আৰু তৃতীয়তে হ'ল ধনু ৰাশি। বন্ধুসকল, বাকীসকলৰ যে বেয়া হ'ব আমি নাভাবোঁ। গ্ৰহগতিৰ ফলত প্ৰভাৱ পৰা যদিও ভাল কৰ্মৰ ফল সদায় ভালেই পোৱা যায়। আজিলৈ আহোঁ শেষত। সকলোকে নমস্কাৰ, ধন্যবাদ।